হাই কোমলোক চুনু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া দেখিছে মই ধুনীয়াকৈ সাজি কাচি ওলালোঁ, ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি মেলি। গমেই পাইছে কিহৰ কাৰণে ওলাইছোঁ, তিল পিঠা খুন্দিবলৈ যাব লৈছোঁ। সেয়া মোৰ লগৰ বিচাৰি ফুৰিছোঁ। ফাৰ্ষ্টত মই ভাবিলোঁ কি ঢেঁকীত খুন্দো বোলো, বাট বাকী ঢেঁকী নাপালোঁ। সেইকাৰণে আমাৰ মিচিঙত যিহেতু কিপাৰ বুলি কয়, আপোনালোকৰ ভাষাত সেয়া কি বুলি কয় আপোনালোকে জনাব কমেণ্ট বক্সত। সেয়া অলপ চেষ্টা কৰিলোঁ খুন্দিবলৈ, যিহেতু মই খুন্দিবলৈ ইমান নাজানো ইয়াতে, চ' অলপ হেল্প কৰি দিলে মোৰ বান্ধৱী এজনীয়ে, আৰু লগতে হ'লেও মই ট্ৰাই কৰিলোঁ খুন্দিবলৈ। চ' আপোনালোকেও ঘৰতেও নিশ্চয় বনাইছে চাগে তিল পিঠা লাড়ু। চ' ময়ো আজি বনাবলৈ ধৰিলোঁ। এয়া চালি আছোঁ, আপোনালোকে সকলোৱে গম পায় তিল পিঠা যেনেকৈ বনাই প্ৰচেছটো। মই হয়তো ইমানকৈ নাজানো, তাত হ'লেও মই ট্ৰাই কৰিছোঁ বনাবলৈ। চ' চাই থাকক, মই শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। যিমান পাৰিছোঁ আপোনালোকক দেখাই দিম আপোনালোকক ধুনীয়াকৈ ট্ৰেডিশ্যনেল টাইপৰ। এয়া মোৰ বান্ধৱী, তাই মোক অকণ হেল্প কৰিছে। আৰু এয়া টিকলি পোৱালি। লগতে মোৰ ঘৰখন, এয়া মোৰ পাকঘৰ, আমাৰ মিচিঙৰ যিটো চাংঘৰ। তাতে মই গোটেইখিনি ধুনীয়াকৈ বনাবলৈ লৈছোঁ। এয়া মই বনাই আছোঁ নাৰিকল লাড়ু। নাৰিকলৰ প্ৰচেছ, নাৰিকল লাড়ু মই দুবাৰ বনাবলগীয়া হৈছে, কাৰণ ওচৰৰ ভণ্টিজনী ক'লে যে নাৰিকল লাড়ু বনাই দিবলৈ। চ' সেইকাৰণে মই তাইৰ কাৰণেও বনাই দিলোঁ। চ' সেইকাৰণে অলপ দেৰি লাগিলে। চ' চাই থাকক। মই আৰু দুবাৰকৈ এনেকৈ বনালোঁ দেই, কাৰণ মোৰ হাত পুৰি গৈছে। কাৰণ তাইৰো বনাই দিলোঁ আৰু নিজৰো বনাবলগীয়া হ'ল। সেইকাৰণে অলপ কষ্ট হ'ল, সেইকাৰণে হাতখন পুৰি হ'লেও যে ৰিজাল্টটো বহুত ধুনীয়া আহিল, বহুত ধুনীয়াকৈ লাড়ু হৈছে। চ' মোৰ বহুত ভাল লাগিলে। লাষ্টত ফাইনেলি ধুনীয়াকৈ গোটেইখিনি মই বনাবলৈ পাৰিলোঁ। চ' নাৰিকল লাড়ু সকলোৱে মোৰ ঘৰলৈ আহিব বিহু খাবলৈ। দেখিছে এয়া ধুনীয়াকৈ। চ' ফাইনেলি একদম ছাকচেছ হ'ল। চাওকচোন, আহিব সকলোৱে মোৰ ঘৰলৈ বিহু খাবলৈ। আৰু এতিয়া লাষ্ট একেবাৰে এণ্ডিঙত মই বনাইছোঁ তিল পিঠা। তো একদম অলপ সকলোৰে বনাবলৈ অলপ কষ্ট হয়, বিকজ চবৰ হাতত তিল পিঠা নুঠে। চ' সেইকাৰণে মই আগতে বনোৱা নাছিলোঁ, এবাৰ ট্ৰাই কৰিলোঁ বনাবলৈ। হয় উঠিছে, আৰু মোক হেল্প কৰিছে মোৰ খুৰী এগৰাকীয়ে। চ' থেংক ইউ খুৰী, যিমান ধুনীয়াকৈ মোক আজি প্ৰচেছবোৰ শিকালে ধুনীয়াকৈ। আৰু মই আজি কৰি বহুত ভাল পালোঁ পিঠা বনাই। চ' চাওকচোন। আৰু আপোনালোকক নেক্সট ভিডিঅ' মই ঘৰতে থকা ভিডিঅ' মই দি আছোঁ আপোনালোকক, কাৰণ মই ঘৰলৈ আহিলোঁগৈ বিহু বুলি। চ' সেইকাৰণে বিহু যি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কাইলৈৰ পৰা। এয়া মোৰ আগৰ ভিডিঅ', যিমান পালে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও মোৰ ঘৰলৈ বিহু খাবলৈ আহিব। আৰু এয়া তিল পিঠা বনোৱা মোৰ প্ৰচেছো হৈ গ'ল লাহে লাহে। আৰু কেনেকুৱা পালে শ্বৰ্ট ভিডিঅ'ত জনাব সকলোকে আপোনালোকক বিহু ওৱান্স এগেইন হেপী মাঘ বিহু। আৰু নাক বন্ধ হৈ আছে, অকণ চৰ্দিও লাগি আছে, সেইকাৰণে অলপ ভইচটো ভাল নালাগিব পাৰে, তো ইগন'ৰ। বাট বিহু মেইন। চ' আমি বিহু সকলোৱে মিলি চেলিব্ৰেট কৰোঁ। সকলোৱে ভালে থাকক, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।